ফ্ৰেণ্ডছ, কথা এটা কওঁ। এতিয়া যে আমাৰ ঘৰে ঘৰে তিৰংগা হ'ব, 15 আগষ্টৰ দিনাখন যিটো ঘৰে ঘৰে তিৰংগা লগাবলৈ কৈছে, সেই তিৰংগাবোৰ কোনে দিব? নে চৰকাৰে দিব নে কোনে দিব? চৰকাৰে দিবলৈ হ'লেওতো বস্তুটো বনাব লাগিব। বস্তুটো বনাব কোনে? কেনেকৈ বনাইছে? মই তাৰ বিষয়ে অকণ ক'বলৈ ধৰিছোঁ। আমাৰ যিবোৰ তিৰংগা ঘৰে ঘৰে আঁৰিব লাগিব বা লগাব লাগিব, সেইটো আমি আচলমতে পাম গোটৰ জৰিয়তে। সেইটো দিয়া হৈছে CLFৰ পৰা। CLF বুলি ক'লে এতিয়া CLF কি বস্তু চবেই হয়তো গম নাপায়, মাইকী মানুহে জানে। CLF হৈছে আপোনাৰ এইটো 10জনী মানুহ গোট খাই আপোনাৰ এটা গোট হয়। গোটটোত 10গৰাকী মানুহ গোট খাই এটা গোট হয়, কিন্তু গোটটোৰ ওপৰত আৰু এটা গোট হয়, সেইটো ভিঅ'টো হৈছে আপোনাৰ 10টা গোট মিলি, এটা গোটত 10জনী মানুহ থাকে, কিন্তু 10টা গোট মিলি বা 11টা তাতকৈও বেছিও হ'ব পাৰে মিলি পেলাই এটা ভিঅ' হয়। ভিঅ'টোৰ ওপৰতো আকৌ এটা CLF আছে। CLFটোৱে অৰ্ডাৰ দিলেহে ভিঅ'য়ে কামখিনি কৰিব পাৰে। এতিয়া মানে কি হৈছে, সেই CLFে ব্লকৰ পৰা বস্তুটো অৰ্ডাৰ পাইছে, কাপোৰ আনিছে, আনি লৈ আমাৰ ভিঅ'ত যেতিয়া মিটিংখন বহে, যে সদায় মান্থলি এখন মিটিং বহে, মিটিঙতে জনোৱা হৈছে যে ব্লকৰ ফালৰ পৰা আমাক এনেকৈ কাপোৰ দিয়া হৈছে, কাপোৰ দি মানে পতাকা চিলাব লাগে। এতিয়া পতাকাখন চিলাবলৈ হ'লেতো আমাক দৰকাৰ হ'ব দৰ্জী মানুহ। দৰ্জী এতিয়া ক'ত পোৱা যাব? ঘৰে ঘৰতো দৰ্জী নাথাকে। তেতিয়া মানে কি কৰিছে, সেই ভিঅ'ত মিটিংখনত কৈছে যে যাৰ যাৰ দৰ্জী কাম জানে, যোনে দৰ্জী কাম জানে, আৰু লগতে যাৰ টেইলৰিং দোকান আছে, আমি সেই মানুহবোৰক এনেকৈ পতাকা চিলাবলৈ দিম। তাৰ বাবদ আমি এখনৰ প্ৰতি কিবা এটা মিনিমাম ধৰি দিয়া হয়। সেইটো ধৰি লৈ পেলাই মানে যিমানখন পতাকা চিলাব এজনী মানুহে, সেই অনুপাতে পইচাটো পাই যাব। আৰু সেইটো কি কৰে, যেতিয়া পতাকাবোৰ চিলাই পেলাই দিয়া হয়, CLFক যেতিয়া জমা দিয়া হয়, CLFে গোটলৈ দি দিয়া যায়। এটা গোটত মই কৈছোঁ 10জনী মানুহ থাকে, সেই 10জনী মানুহৰ পৰা 25 টকাকৈ লোৱা হৈছে। 25 টকাকৈ আপোনাৰ 250 টকা। 250 টকা এটা গোটে 10জনী মানুহ মিলি এটা গোটে পইচাটো CLFক দিবলগীয়া হয়, 250 টকা। সেই তেনেকৈয়ে মানে পতাকাখিনি গোটৰ জৰিয়তে দিয়া হৈছে। আৰু এতিয়া গম পাইছেই চাগে, 15 আগষ্টত চবেই ঘৰে ঘৰে পতাকা আঁৰিব লাগিব। চ' সেইখিনি আছিল। দোকানৰ ওচৰতে 3গৰাকী দৰ্জী বাহঁত আছে, তাৰে এগৰাকীয়ে পতাকা চিলাই আছে। মই দেখুৱাম অলপ আপোনালোকে। নাবা এয়া যে পতাকা যে বেচিছে, বেচোঁতে পইচাটো কি লৈ পেলাই CLFক দি দিব লাগিব?